Hey dosto, welcome back to my YouTube channel Moronjon Vlogs. তো হে dosto, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভাল। যা বেয়া চলি আছে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে ভাল হওক। তো হে dosto, বহুত দিনৰ মূৰত আজি ব্লগ ভিডিঅ' বনালোঁ। তো প্ৰায়ভাগ মানে মই শ্বৰ্ট ভিডিঅ' বনাই আছিলোঁ। তো শ্বৰ্ট কমেডি ভিডিঅ'। তো মোৰ চেনেলত আপোনালোকে শ্বৰ্ট কমেডি ভিডিঅ' তো আপোনালোকে আবেলি 5টা বজাত আৰু দিনৰ আপোনালোকে ৰাতিপুৱা 8টা বজাত আৰু আবেলি 5টা বজাত সদায় ডেইলি পাব। তো এইকেইদিন মানে শ্বৰ্ট কমেডি ভিডিঅ' বনাই থাকোঁতে পূৰা মানে ব্লগ ভিডিঅ' বনাবলৈ মানে প্ৰায় এৰি দিছোঁ। মানে আজি প্ৰথমবাৰ ব্লগ ভিডিঅ' বনাইছোঁ। তো শ্বৰ্ট কমেডিবিলাকে বনাইছিলোঁ। তো শ্বৰ্ট কমেডিবিলাক আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। তো সেই দোস্তো আজি মানে বহুত দিনৰ মূৰত মানে গৰু আছে। তো মানে গৰু এৰাল দিব বুলি আহিলোঁ। তো এইফালে তো চাৰিওফালে পানী হৈ গৈছে। বহুত দিনৰ মূৰত লাগিছে মানে আপোনালোকৰ মই বহুতকেইটা ব্লগ ভিডিঅ' বনালোঁ। তো বহুততে মানে পানী ফচে বুলি মই বনাই দিলোঁ। তো চাক এইফালে চাব পাৰে দেখিছেনে গোটেই বগা হৈ গ'ল। নহ'লে হৈ তাত দিমগৈ এতিয়া মানে তাত দিবলৈ মানে জেগা নাইকিয়া হ'ল। তো মানে এতিয়া গৰু ঘাঁহ বিচাৰি এতিয়া পাগল হৈ গৈছোঁ। তো এতিয়া ক'ত গৰু দিম এতিয়া ঠিক নাই। তো আপোনালোকে ভিডিঅ'টো চাই যাব। আজি ভিডিঅ'টো ধামাকা হ'ব। যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কৰিব আৰু কাষত থকা বেলকনি প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। তো এতিয়া বলক। তো সেই দোস্তো ইয়াত দেখিছেনে গৰু ঘাঁহ কাৰণে মানে বিচাৰিছোঁ। তো এইফালে ঘাঁহ আছে কিন্তু ঘাঁহ খাবলৈ মন নকৰে। এইফালে চাওক আপোনালোকে চাৰিওফালে পানী হৈ গ'ল। তো এতিয়া সেইকাৰণে গৰুক ঘাঁহ বিচাৰি যাওঁ বলক। চাব পাৰে এইফালে দেখিছেনে এইফালে গোটেই মানে পানী হৈ মানে অৱস্থা নাইকিয়া হ'ল। এতিয়া মানে আগতে সেইফালে দিমগৈ। তো এতিয়া এইফালে পূৰা পানী বগা হৈ গ'ল। তো এতিয়া গৰু ঘাঁহ বিচাৰি এতিয়া যাওঁ। এতিয়া ক'তনো ঘাঁহ পাওঁ। তো গৰুকেইটা আজি ক'ত দিব পাৰিম ঠিক নাই। তো গৰুকেইটাও মানে এইকেইদিন মানে বাৰিষা হৈছে নাই। এতিয়া খানাটো খাব নাপায়। এতিয়া মানে অকণমান ক্ষীণাই গৈছেগৈ যাক। তো সেই দোস্তো মানে আজি প্ৰায়ভাগ মানে এইকেইদিন গৰম হৈ আছিলে আপোনালোকে গমেই পায়। তো গৰমত মানে কিমান মানে গৰম হৈ আছিলে। তো গৰমত মানুহ ওলাব নোৱাৰিছিলে, কাম কৰিব নোৱাৰিছিলে। তো এতিয়া মানে পূৰা বাৰিষা ধাৰাসাৰ বৰষুণ দিয়ে। তো আকৌ এতিয়া মানে বাৰিষা বোৱাই দিলে। তো এতিয়া গৰু কাৰণে এতিয়া পাগল হৈ গৈছে। এতিয়া গৰু কাৰণে এতিয়া গৰু ক'ত দিম। এতিয়া মানে চাৰিওফালে পানী হৈ গ'ল দেখিছেনে। তো এতিয়া গৰু ক'ত দিম। এতিয়া গৰু একদম ঘাঁহ খাই গৈ আছে। এতিয়া তো এতিয়া গৰু আজি ক'ত ঘাঁহ পাম আজি ঠিক নাই। তেনেহ'লে আজি ভিডিঅ'টো আজি ধামাকা হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই যাব। তো আপোনালোকে ভাবিছে চাগে প্ৰায়ভাগ মই শ্বৰ্ট কমেডি ভিডিঅ' বনাইছিলোঁ। তো শ্বৰ্ট কমেডিবিলাক মোৰ চেনেলত গৈ আপোনালোকে চাব পাৰিব। তো আজি ব্লগ ভিডিঅ' এটা বনালোঁ। তো আপোনালোকে এই ভিডিঅ'টো চাব। তো এতিয়া যাওঁ বলক। তো এইফালে চাওক এইফালে ৰাস্তা গৰু দি থৈছে। এইবিলাক দিছেনে বহি আছে মানে ঘাঁহ চাহ খাব নাপায়। তো এইফালেও আছে বা পানী চানী আছে। ক'ত দিম এতিয়া ঠিক নাই। গৰু লৈ গৈ আছোঁ। এইফালে গৰু লৈ আহি আছে মানুহ। তো গৰুকেইটা মানে পূৰা লঘন দেখিছেনে। গৰুকেইটা মানে ভাবিছে চাগে আজি ক'লৈ লৈ গৈছে। বিহু খাবলৈ লৈ গৈছে নে চাৰিআলিলৈ লৈ গৈছে নে ঘাঁহ খাবলৈ লৈ গৈছে ভাবিছে চাগে। বল হেই বিহু চাব পাৰিব। নহ'লে আপোনালোকে ডাইৰেক্ট চেনেল গৈ তো চেনেলটোত আপোনালোকে শ্বৰ্ট কমেডি ধুনীয়া তো বনাই থৈছোঁ। তো আপোনালোকৰ চালে ভাল লাগিব। তো হাঁহি উঠিব। তো আপোনালোকে চাব ভাবিছে চাগে আজি আমাৰ কি হ'ল এনে হৈ তাত দিয়েগৈ আজি কি ভাবিছে চাগে। বল পানী যা নেকি। ক'ত দিম আজি এইফালে দিবগৈ লাগিব নেকি ঠিক নাই। তো এতিয়া বল তো এইফালে দিছে এইফালে দুটা গৈ মানে পূৰা ঘাঁহ খাই আছে। এতিয়া এৰি দি থোৱা আছে অয়াল দি থোৱা আছে। তো আমাক এইজনী ক'ত দিব পাৰোঁ। এইফালে চাওক চাৰিওফালে মানে এইফালে দিছে এইফালে গৰু দি থৈ দিছে। তো এইকেইজনী এতিয়া ক'ত দিম ঠিক নাই। বল এইফালে দিছে এইফালে পানী পূৰা সাগৰ নিচিনা হৈছে সেইকাৰণে। তো সেই দিছোঁ ফাইনেলি মানে ভাবিলোঁ এইফালে চাওক এইফালে পানী চানী হৈ আছে আৰু এইফালে পানী হৈ আছে পূৰা বগা হৈ আছে। তো ৰ'ব আপোনালোকক মই চাইলেণ্ট এবাৰ ঘূৰাই দিছোঁ দেখিছেনে। অৱশেষত গৰুজনী ইয়াতে দি দিলোঁ। তো খাই আছে এডাল দুডালকৈ খা উপায় নাই। ইয়াতে খাই পেটটো খাব লাগিব। দেখিছেনে এইবিলাক গৰু মানে গতি নাইকিয়া গৈছে মানে ক'ত ঘূৰি আছে। অৱশেষত গৰুজনী এডোখৰ দি দিলোঁ। তো সিজনী গৰু ওচৰতে যাওঁ বলক। তো আজি গৰু ইয়াতে দি দিলোঁ। তো আজি পেট নভৰিব চাগে। তো যিমানখিনি পেট ভৰ খাব। তো এইজনী চাওক এজনী এডোখৰতে দি দিলোঁ। তো এজনী গৰু এডোখৰতে দি দিলোঁ। তো যা খাব যা। দোস্ত দেখিছেনে এজনী গৰু ইয়াতে দিলোঁ মানে ঘাঁহ খোৱা নাপায় অত ঘূৰি আছে। তো সিজনী গৰু খাই আছে এডাল দুডালকৈ। তো খাই যা।
ক'ত চাবি তো সেই দোস্তো আজিৰ ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব আৰু কাষত থকা ব্লেকখিনি প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰিব তো দেখিছেনে তো গৰুৰ কাৰণেও কিমান মানে অকল মানুহৰ কাৰণে অকল মানুহে ভাতৰ কাৰণে মানে পূৰা কষ্ট কৰে ভাত সাজৰ কাৰণে কিন্তু গৰুৰ কাৰণেও আমি কষ্ট কৰিব লগা হৈছে চাওক আৰু গৰু মানুহ যেনেকৈ খাই জীয়াই থাকে গৰু খাই জীয়াই থাকে তো সেই দোস্তো আজি ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কাষত থকা ব্লেকখিনি প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো যদি কোনোবাই নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি ল'ব তো থেংক ইউ